নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস। মই মানে আজি আপোনালোকক এই ভেকচিনেশ্যন কৰা ভিডিঅ'টো দেখাবলৈ আৰম্ভ কৰিছোঁ। মানে কি আমি ছাগলী অনাৰ আগত এনেকৈ ভেকচিন কৰাওঁ। সেইকাৰণে কিছুমান তাতে সুধি থাকে, মানে কি চিন্তু ভেকচিন কৰা আছেনে এনেকৈ সুধি থাকে আৰু সেইকাৰণে মানে মই সেইকাৰণে ভিডিঅ'টো দিলোঁ আৰু এনেকৈ ভেকচিনেশ্যন কৰিয়ে আমি তাৰ পৰা লৈ আনো। আপোনাৰ PPR ভেকচিন দিয়া হয়। এইটো মানে এই ভেকচিনটো এতিয়া দিয়াৰ পিছত আৰু এবছৰৰ পিছত তেনেকৈ ভেকচিনটো দিব লাগে। বছৰে বছৰে তেনেকৈ ভেকচিনটো দিব লাগে। ভেকচিনটোৰ ভেলিডিটি থাকে এবছৰ। আকৌ যদি আপুনি নেক্সট ইয়াৰত তেনেকৈ ভেকচিনটো দিয়ে, মানে তেতিয়া কোনো ধৰণৰ মানে জটিল ৰোগত আক্ৰান্ত নহয় আৰু তেনেকুৱা আৰু এইটো ভেকচিনটো আপোনাৰ 100 ml হয়। আপোনাৰ 100 পিচক দিব পাৰে, 500 rupees লয়। তেনেকৈ আপোনালোকৰ তেনেকৈ ভেকচিনটো আনি ল'ব। সকলো ছাগলীকে লোকেলেই হওক বা আমাৰ বিটেলেই হওক, তেনেকৈ আপোনালোকে ভেকচিনেশ্যনবিলাক কৰি থাকিলে আৰু জটিল ৰোগৰ আক্ৰান্ত নহয়। ঠিক আছে বাৰু, ভিডিঅ'টো আজি সিমানেই। আৰু আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। তেতিয়া নেক্সট ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনবিলাক পাব। ঠিক আছে বাৰু এতিয়া।